প্ৰথমখিনি দেখোঁতে চাগে আপোনালোকে গম পাইছেই যে মাংসৰ লগত মানে নাপাই পেলাই কেনেকৈ উঠি যাবলৈ ওলাইছে। তেতিয়া আমি গোটেই ভিডিঅ'টো চালেহে গম পাব যে কি হৈছে। रुको जरा सबर करो দেখিছে আপোনালোকে তুমি কিবা ক'বা? মই কম পিছত मजा नहीं आ रहा है। নালাগে তই ক'ব। খানা খোৱাৰ পিছত ঘৰলৈ যোৱাৰ পিছত কবি আৰু পিঁয়াজ চিয়াজ কাটি আছে হ'ব আৰু খানাটো গাহৰি ভিডিঅ'টো চাই ল'ব শেষলৈকে। সৰু সুৰা খানা নাখাওঁ বুলি কৈ পেলাই আবেলি সময়ত মানে খোৱাৰ মানে প্ৰস্তুতি হৈ গৈছে। এইপিনে লাইভ আহি আছে দেখিছে ইনষ্টাগ্ৰামত লাইভ আহি আছে তাৰ লগত লাইভ আহি নেকি খাব পাৰিলি হয় ন। মেইন আমাৰ কাৰিকৰ মই সেইকাৰণে এই গানটো লগাবলৈ হেৰি কৰি আছিলো। ভিডিঅ' কৰিছে সেইটো চাম চিনেমা চিট গ'ল আৰু শিকোৱা এইটো ইমান ঠাণ্ডা চিন্তা পিন্ধিব লগা হৈছে। গৰম পানী নাই খোৱা গৰম পানী খোৱা নাই চাব দে গা আছিলো গানটা গা আছিলো বৰ মজা লাগে গান আছিলো গান
এয়া আমাৰ খাই উঠি আহিছোঁ মাত্ৰ কেনেকুৱা লাগিছিল মই ভাই আজি বহুত ভাল ভাই মইতো ভাই মইতো ভাই আপোনাৰ মই ভাই হ'লোগৈ লাষ্টত ভাইহে হ'লোগৈ সেইটোৱে মই তাত ভাইটিহে হ'লোগৈ লাষ্টত কেনেকুৱা হ'ল ভাই এতিয়া আমি মাজুলীত উকাত খানা খোৱা মেলি ঘৰটো আজিহে জনাম অঁ গোটেই চোলাই পৰি আছে এফালে জ্বলিলে নে অঁ জ্বলিলে দেই মজা